নমস্কাৰ ভিউৱাৰ্ছ, আপোনালোকক অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই যাম এতিয়া মেহেন্দি লগাব। মোৰ ফেভৰেট ক্লায়েণ্ট হয় এইটো। মই ফটোশ্বুট কৰিছিলোঁ তাইকে, জুনু ভনী, তাইৰ তাত যাম এতিয়া মেহেন্দি লগাব। তাৰপিছত জোৰণ আৰু হেয়াৰ মেকআপো ময়ে কৰিম বাৰু। জোৰণ আৰু বিয়াৰ মেকআপো ময়ে কৰিম। বিয়া আজি লগাই থৈ আহিব মেহেন্দি। তাই মানে পাৰ্লাৰ আহিব, তাতে যাই কিনে লগাম, কাৰণ ঘৰত ইফালে বেবী আৰু টাইমো নাই তাইৰ ঘৰলৈ যোৱা। তাইৰ ঘৰ অকণমান দূৰ হয়, চ' ভাবিলোঁ যে ইয়াতে যাই কিনে লগাওঁ দুমনি চকীত। এতিয়া যাম দুমনি চকী, তাই আহি পাইছে আৰু পাৰ্লাৰত যাই কিনে লগাম আৰু। এতিয়া আমাৰ কইনা হ'বলগীয়া কইনা এইটো। কি ধুনীয়া দেখিছে শিকিয়া হৈছে ন, বহুত ধুনীয়া হৈছে। দেখিছা, এইটো আমাৰ ব্ৰাইড টু বি। ডিজাইন ইমান ভালকৈ দিয়া নহ'ল বাৰু মেহেন্দিৰ, কাৰণটো আপোনালোকে চাওকচোন মই কেনেকুৱা টাইমত মেহেন্দি লগাই। এনেকৈ কোনোবাই মেহেন্দি লগাই পাইছেনে নে নাজানো। ইফালে মাছাজ কৰি আছে আৰু ইফালে মই মেহেন্দি লগাই আছোঁ। মেহেন্দিখিনি আপোনালোককো দেখুৱালোঁ, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। নামটো উঠি দিওঁ, জয়ন্ত মনৰ মানুহজন। এইটো আমাৰ ছোৱালীজনীৰ মানুহজন। এই হাঁহিছোঁ নাম কাৰোতে হাঁহি। হ'ব দিয়া, অ'কে। গুড মৰ্ণিং। আজি হৈছে তাইৰ জোৰণ আৰু এয়া মই ৰাতিপুৱাতে উঠি ৰেডি একেবাৰে চাওকচোন। মেকআপত যাবৰ কাৰণে ৰেডি। কালি দেখুওৱা ব্ৰাইডজনী জুনু, তাইৰ আজি জোৰণ আছে হা। এই ডয়াৰত আছে, লোৱা লাগে যেতিয়া। তো এতিয়া যাম। তাইৰ দৰা আহি পাব 11:30মানত আহি পাব। 11:15 সেয়া আৰু 11:30টাৰ ভিতৰত। চ' মই এতিয়া 9:50 হৈছে, এতিয়া যাম। এইখিনি অকণমান টাইম লাগে, গৈ কিনে তাক ৰেডি কৰাই দি লওঁ। ইমান টাইম নালাগে আজি বাৰু, জোৰণ যিহেতুকে চিম্পল মেকআপ 1 ঘণ্টামানতে হৈ যাব। চ' এতিয়া যাম, ৰেডি হওঁ। এয়া ৰেডি, हम भी जाएगी अब। লৈ লওঁ মোৰ অস্ত্ৰ শস্ত্ৰবিলাক লৈ। এই চোৱা কষ্টনে হৈছে যেনিবা, এতিয়া যাম। ব্লেক, অল ব্লেক। এই চপ্পল পিন্ধি যাম। এয়া আমি কইনাৰ ঘৰৰ পৰাই পালোঁৱেই, 2 কিলোমিটাৰমান আৰু সোমাই যাব লাগিব। আমি যিটো ৰাস্তাৰে আহিছিলোঁ সেইটো হৈছে দুমনি চকীৰ পৰা কোমোৰা ৰাস্তাটো, আৰু কইনাৰ ঘৰলৈ অকণমান যাব লাগে। মই আহি ৰেডি কইনাৰ ঘৰ। কইনা কি কৰি আছে চাচোন, আমাৰ এই কামিয়ালা কইনা। কইনাৰ কামে শেষ হোৱা নাই আজিলৈ, গৃহস্থলীয়া কইনা। সেয়া মেকআপ আৰ্টিষ্ট আহি ৰখি থাকিব লগা হৈছে, দেখিছা। কইনাৰ কামে শেষ হোৱা নাই, কামে কৰি আছে, কামে শেষ হোৱা নাই। তাই ইয়াৰ টাইমতে আহি পাইছোঁ, মই 2 মিনিট আগত আহি পাইছোঁ। য়েছ, ৰেডি কইনা। জোৰণ ব্ৰাইড ৰেডি। ঘৰ পালোঁ, কাপোৰ খোলাই নাই, একদম মাইনাক চাই বহি আছোঁ ইয়াতে ৰ'দত। মাইনা আৰু আইটিৰ লগত। আপুটো ঘুমাই আছে। আজি 3 নম্বৰ ডে, তাৰ আজি বিয়া। তো যাম এতিয়া। আজি বহুত দেৰি কৰিছোঁ, সিহঁতৰ তাতে শ্ৰাদ্ধৰ কিবা নিয়ম আছে। চ' কইনা 12টা বজাত ফ্ৰী হ'ব। মই এতিয়া ওলাইছোঁ 10:30টাত। কইনাৰ চিষ্টাৰে পাৰ্টি মেকআপ ল'ব, চ' সেইকাৰণে অকণমান আগত ওলাইছোঁ। কিন্তু কইনাটো আৰু অকণমান লেটকৈ যাব দিছিল মোক। মই ভাবিলোঁ যে অকণমান জল্দি যাওঁ, ইমান একো নাই, ভাৰবাৰী নকৰোঁ। হেয়াৰৰ বস্তুখিনি থৈয়ে আহিছিলোঁ সেইদিনা, জোৰণৰ দিনা সৰহি আছিলোঁ জোৰণ। চ' এতিয়া এটাই বেগ, কষ্ট নাই ইমান। আজিও কইনা ৰেডি নাই, আহি বহি আছোঁ। কোনো ৰেডি নাই, আমি জল্দি আহা মেকআপ আৰ্টিষ্ট। ফাইনেলি পাৰ্টি মেকআপকেইটা ষ্টাৰ্ট কৰিছোঁ। এইটো হৈছে ফাৰ্ষ্ট পাৰ্টি মেকআপ। কইনাৰ মামাকৰ ছোৱালী হয়, চ' তাই চিম্পলকৈ বিচাৰিছিলে, আইব্ৰ' মানে বনাব দিয়া নাছিলে, একেবাৰে চিম্পল লুক বিচাৰিছিলে। আৰু মই তাকে ৰেডি কৰি আছোঁ। আপোনালোকে চাওকচোন কেনেকুৱা লাগিছে। ফাইনেলি এটা কমপ্লিট হৈছে ইমান টাইমৰ মূৰত। আলজি মাথাটো মানে ইয়াত আলজি দিয়া, আকৌ আৰু অলপমান পিছুৱাই যোৱা। তেনেকুৱাকৈ দিয়া, তেতিয়া সুবিধা হ'ব।
এইজনী হৈছে কইনাৰ চিষ্টাৰ, সৰু ভনীয়েক, আৰু তাইক মই চিম্পলকৈ লুক এটা দিছিলোঁ আৰু তাই এনেকুৱাই বিচাৰিছিলে। তাৰপিছত তাইও হেপী বহুত। আপোনালোকে কেনেকুৱা লাগিছে সকলো কমেণ্ট কৰি জনাব। আৰু এইজনী হৈছে কইনাৰ বায়েক। এতিয়া আৰু মই মানে ভইচ অভাৰে কৰিব লাগিব কাৰণ ইমান বেয়াকৈ গান বাজি আছে। আৰু এও ৰেডি হৈ গ'ল বাৰু। তাৰপিছত তাই মোৰ স্কুল ফ্ৰেণ্ড আছিলে। চ' আমি দুয়োটাই কথা কৈ কৈ হাঁহি আছিলোঁ একেবাৰে দুয়োজনীয়ে। চিম্পল আছিল। মোৰ তিনিওটা পাৰ্টি মেকআপ শেষ, 1:30 বাজি গ'ল। আৰু কইনাক চাওকচোন, এতিয়াও শ্ৰাদ্ধত বহিয়ে আছিলে আৰু মই তাইক তাৰ পৰা মাতি আছিলোঁ। তাই কৈ আছিল যে ৰ'ব 5 মিনিট। ফাইনেলি তাই যেনিবা আহিল আৰু মই এয়া কাম ষ্টাৰ্ট কৰিলোঁ। কিন্তু চাওকচোন, মানুহ আহিলেই বহা ঠাইতে গিফ্টবিলাক দি গৈ আছে। মানে উপায় নাই, বহুত লেট অলৰেডি হৈ গৈছে আৰু খাবৰ যোৱাৰ টাইমত মানুহবিলাকে গিফ্টবিলাক লৈ যাব অকণমান টানো পাইছে। চ' মানে কি আৰু মেকআপৰ মাজতে আহি গিফ্ট দি আছে, পইচা দি আছে, কোনোবাইতো চুমা খাই আছে, মানে হিচাপ নাই কোনে কি কৰিছে। মেকআপৰ বেণ্ড বজাই দিছে, মানে মই মানুহ অহা দেখিলে স্প্ৰে কৰিব লগা হৈছে, এনেকুৱা অৱস্থা হৈছে। একো নাই, তাই যিহেতু মোৰ চিষ্টাৰৰ দৰে, চ' অকণমান অসুবিধা হ'লেও মেকআপটো কৰিলোঁ যেনিবা আৰু ভালকৈ কমপ্লিট হ'ল। তাইও হেপী লুকটোক লৈ, মই বাৰু বহুত বেছি হেপী। বাছ তাইৰ ফেচটোত অকণমান কিবা ওলাইছিলে সেইদিনা, মানে তাইৰ ফেচিয়েল হেয়াৰবিলাক উঠোৱাৰ কাৰণে। বাকী চব ঠিকেই আছিলে আৰু তাই যেনেকৈ চিম্পলকৈ বিচাৰিছিলে, একেবাৰে চিম্পল মেকআপে বিচাৰিছিলে। তাই মেকআপ নকৰে যিহেতু, আৰু তাই ভাবে যে মেকআপে তাইক শ্বুট নকৰে, কিন্তু বহুত মৰম লগা হৈছিলে। আপোনালোকে ফাইনেল লুকটো চাই জনাব। তাই সকলোখিনি চিম্পলকৈ বিচাৰিছিলে আৰু তাইৰ কাপোৰযোৰৰ কালাৰটোও বহুত লাইট কালাৰ আছিলে। তাই বিচাৰিছিল যে তাই গ্ল' কৰি থাকক আৰু একেবাৰে নিউড টাইপ হৈ থাকক গোটেইখিনি কালাৰ, বেছি যাতে ব্ৰাইট নেদেখি। চ' মই তেনেকুৱা টাইপতে অকণমান পিচ টাইপত আইশ্বেড'টো লগাইছিলোঁ যাতে বেছি হেভি নালাগে, কাৰণ তাই হেভি একেবাৰে বিচৰা নাছিল আৰু বাৰে বাৰে সেইটোৱে কৈছিল যে বা বেছি হেভিকৈ নালাগে, নৰ্মেলকৈ লাগে, তেনেকুৱাকৈ কৈছিলে। চ' মই সেইটোৱে ট্ৰাই কৰিছোঁ। আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা লাগিছে, কেনেকুৱা হৈছে মেকআপটো, সেইটো জনাব। আৰু মই মোৰ 100% দিছোঁ বাৰু। আৰু বাকীখিনি ভালেই হৈছে বুলি মই ভাবিছোঁ আৰু। আপোনালোকে ফাইনেল লুকটো চালে বাৰু গমেই পাব কেনেকুৱা লাগিছে। দেখাই আছোঁ ৰ'বা আপোনালোকক এতিয়াই। বেছি একো নকওঁ, আপোনালোকে তাইৰ ফেচটো চাইতো দেখিছে কিমান হেপী হৈ আছে তাই, আৰু তাইৰ লগতে ময়ো বাৰু হেপী। মোৰো বহুত ভাল লাগিছে তাইৰ লুকটো। আজি মই একেবাৰে চিম্পলকৈ মানে ট্ৰাই কৰিছিলোঁ। আগতে হেভি ব্ৰাইডেলে কৰা গৈছে সকলো, ইমান চিম্পলকৈ কৰা হোৱা নাই। তাইক ফাৰ্ষ্ট টাইম কৰিছোঁ। তাই মানে গ্ল' বিচাৰিছিলে আৰু তাই একদম চিম্পল বিচাৰিছিলে, গজৰা বান বিচাৰিছিলে। তাই যেনেকুৱা বিচাৰিছে তেনেকুৱা লুক দিবই ট্ৰাই কৰিছোঁ। তাইৰ স্মাইল চাওকচোন, ইমান মৰম লগা ছোৱালী, ক'ত বেয়া দেখা হ'ব। চিম্পলকৈ কৰিলেও ভালে লগা হ'ব, নহয়নে বাৰু। তাৰপাছত এইখিনি বাৰু হ'ল, তাই গ'ল এতিয়া ৰভাৰ তলত, আৰু আমি মিষ্টাৰ আৰু মই বহি আছোঁ। কিহৰ কাৰণে জানেনে? খাবৰ কাৰণে। আমি মানে নোখোৱাকৈ হ'লে তাইতো খং কৰিব, চ' ভাবিছোঁ যে খাই কিনে যাওঁ। ঘৰ আহোঁতে 4টা মানে বাজিছিলে আৰু একেবাৰে ঠাণ্ডা ঠাণ্ডা ফিলটো আহিছিলে। মিষ্টাৰ আৰু মই হাইৱে হৈ নাহি কিনে আমাৰ মানে গাঁৱেৰে এটা ৰাস্তা আছে, যিটো একদম গ্ৰীণ গ্ৰীণ চাই আহিব পাৰি। চ' সেইপিনেৰে আহি গ'লোঁ আৰু মই কৈ আছিলোঁ যে ঠাণ্ডা ঠাণ্ডা, কাৰণ বহুত ঠাণ্ডা পৰিছিলে, গধূলি যিহেতুকে হৈছে। আৰু আজিৰ ভ্লগটো মই ইমানতে মানে শেষ কৰিম। ঘৰ গৈ আৰু এইটো ভ্লগ কণ্টিনিউ নকৰোঁ। নেক্সট কালি আম্মাহঁত আহিব বাৰ খবৰ ল'ব, চ' সেইটো ভ্লগ আকৌ মই ষ্টাৰ্ট কৰিম নতুনকৈ। আজিলৈ এৰিছোঁ। আপোনালোকৰ যদি ভ্লগটো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ এৰিছোঁ, বাই বাই।